নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টিত আমি দুটামান বিশেষ ব্যৱস্থাৰ কথা আমি আলোচনা কৰিম, যিকেইটা আমাৰ অনলাইন ব্যৱস্থা। মানে ধৰি লওক আমি বৰ্তমান অনলাইনৰ থ্ৰুৱেদি আমি ডাঙৰ চেমিনাৰ কৰিব পাৰোঁ, ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ। সেইখিনি কৰিবৰ কাৰণে কিছুমান আমাক টুলছ লাগে। সেই টুলছ কেইটামানৰ বিষয়ে আমি কথা পাতিম। তাৰ কাৰণে আমাৰ যিটো আমি ৱেবেনাৰ বুলি কওঁ, বৰ্তমান সময়ত ৱেবেনাৰটো এটা হৈছে বহুত মানে পপুলাৰ বস্তু। ৱেবেনাৰ মানে হৈছে ইণ্টাৰনেটৰ জৰিয়তে আমি চেমিনাৰ কৰা। গতিকে সেইটো আমি কেনেকৈ কৰিব পাৰিম আৰু তাৰ কাৰণে আমাক কি লাগিব, সেইটো কৰিবৰ কাৰণে আমাক এটা এপছ লাগিব। সেই এপছটোৰ নাম হৈছে জুম এপছ, আৰু সেই জুম এপছটো আমি ডাইৰেক্ট গুগল প্লে' ষ্ট'ৰত গৈ ডাউনলোড কৰি ল'ব লাগিব। গুগল প্লে' ষ্ট'ৰত আহি ইয়াত আমি চাৰ্চ কৰিলোঁ জুম, ZOOM চাৰ্চ কৰিলোঁ। আমি এপছটো এনেকৈ পাম, জুম ক্লাউড মিটিং। সেইটো মোৰ ইনষ্টল কৰা আছে। আপোনালোকে ইয়াত ইনষ্টল বুলি আহিব, সেইটোত ক্লিক কৰি ইনষ্টল কৰি ল'ব। ইনষ্টল হোৱাৰ পিছত আপোনালোকে এইটো ফেচবুক বা ইমেইল ID দি তাত আপোনালোকে একাউণ্টছটো ক্ৰিয়েট কৰি ল'ব। তাৰপিছত আমি গুগল এপটো অ'পেন কৰিম। জুম এপছটো অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আছে আপোনাৰ নিউ মিটিং, জইন, চিডিউল, শ্বেয়াৰ স্ক্ৰীন। এতিয়া আমি নিউ মিটিং মানে হৈছে আমি যদি কেতিয়া মিটিং কৰোঁ নিজে, আমি এতিয়া নিজে মিটিং এখন কৰিম এতিয়া 4-5জন মানুহৰ লগত লগে, তেতিয়া আমি নিউ মিটিঙত ক্লিক কৰি দিলোঁ। ষ্টাৰ্ট মিটিং ওলাল, ষ্টাৰ্ট মিটিংটোত আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এইটো কানেক্টিং হ'ব। এইটো মই ওলাই গৈছোঁ আৰু সেইটো কানেক্টিং হৈ আছে। এইটো কানেক্টিং হৈ গ'ল, এইটো মই দেখা পালোঁ। এতিয়া মই কি কৰিম, মই ইয়ালৈ কাক ইনভাইট কৰিম। ইনভাইট কৰিবৰ কাৰণে মই ইয়াত ক্লিক কৰি দিলোঁ। এনেকৈ পাৰ্টিচিপেণ্ট ওলাব, পাৰ্টিচিপেণ্টত আপুনি ক্লিক কৰি দিলোঁ। তেনেকৈ ক্লিক কৰাৰ পিছত ইয়াত দেখিব চাট, ইনভাইট, মুটল, আনমুটল। আমি ইনভাইটত ক্লিক কৰিম। ইনভাইটত ক্লিক কৰি আপুনি মেছেঞ্জাৰ থ্ৰুৱেদি মেছেজ পঠাব পাৰে, আৰু মেছেজো কৰিব পাৰে, ইমেইলো পঠিয়াব পাৰে, ইনভাইট জুম কণ্টেক্টৰ সৈতেও পাৰে, বা আপুনি কপি URLটো ক্লিক কৰি দিলে কৰি এইটো মিনিমাইজ কৰি দিয়ক। মিনিমাইজ কৰি ডাইৰেক্ট হোৱাটছআপত যাওক বা মেছেজত যাওক। মই হোৱাটছআপতে গৈছোঁ, গৈ যেনিবা মই আমাৰ গ'ল্ড ফেক্টৰী বুলি যিটো গ্ৰুপ আছে মই তাত এইটো শ্বেয়াৰ কৰি দিছোঁ। প্ৰেছ কৰি দিলোঁ, প্ৰেছ কৰি দিয়াৰ পিছত এনেকৈ লওঁ, তাৰপিছত আমি এনেকৈ শ্বেয়াৰ কৰি দিলোঁ, এইটো গুচি গ'ল। তাৰপিছত আমি যালে পঠিয়াম তেওঁ এই লিংকটোত ক্লিক কৰি ডাইৰেক্ট সেই মিটিংখনত এটেণ্ড কৰিব পাৰিব। সেইটো এটা হৈছে আমাৰ জুম এপৰ ছিষ্টেম। এতিয়া আমি যাওঁ জুম এপটোৰ থ্ৰুৱেদি আমি মিটিংটো কৰি আছিলোঁ। এতিয়া মিটিংখন কেনেকৈ শেষ কৰিম। জুম এপটো আমাৰ চলি থাকিব, মিটিংখন চলি আছে। তাৰপিছত আমি এনেকৈ বেক কৰিলোঁ। তাৰপিছত আমি মিটিংখন শেষ কৰিবৰ কাৰণে ইনটো যে আছে, ইণ্ডত ক্লিক কৰি পেলাই ইণ্ডত ক্লিক কৰিলোঁ। ইন মিটিঙত ক্লিক কৰিলে আমি শেষ হৈ যাব। তাৰ আগতে মই আৰু দুটামান কথা কৈ দিওঁ। কেতিয়াবা আমি এনেকৈ মিটিং কৰি থাকোঁতে কেতিয়াবা কাৰোবাৰ শব্দ নুশুনো, বা কেতিয়াবা কাৰোবাৰ ফটো নেদেখোঁ, ভিডিঅ' দেখা নাপাওঁ। তাৰ কাৰণটো হৈছে এই শব্দটো যদি এনেকুৱা হৈ থাকে, তেতিয়া মই যদি কিবা কৈ থাকোঁ, বা যোনজনৰ এইটো এনেকুৱা হৈ থাকে তেওঁ যদি এইটো কৈ থাকে, তেনেহ'লে তেওঁৰ শব্দবিলাক আমি শুনা নাপাওঁ। আৰু যদি ভিডিঅ'টো তেনেকুৱা হৈ থাকে ষ্টাৰ্ট ভিডিঅ'টোত, তেতিয়াহ'লে আমি তেওঁৰ মুখখন দেখা নাপাওঁ। গতিকে এই বস্তুটো সদায় লক্ষ্য কৰিব, সেইটো সদায় এনেকৈ আনমিউট হৈ ৰাখিব, আৰু ষ্টাৰ্ট ভিডিঅ'টো এনেকৈ আনমিউট কৰি ৰাখিব। তেতিয়া আমি সকলোকে দেখা পাম আৰু সকলোৰে সকলো কথা আমি শুনিম। এইটো হৈছে এটা ছিষ্টেম। আৰু এতিয়া আমি এখন মিটিং শেষ কৰি দিছোঁ, এণ্ড মিটিং কৰি দিছোঁ। মিটিং শেষ হৈ গৈছে। তাৰপিছত আমি বেক কৰিলোঁ, কৰি আমি চিডিউল মিটিঙত যদি ক্লিক কৰোঁ, চিডিউল মিটিঙত আমি এইটো মিটিং ডেটটো দিলোঁ। আমাৰ যিখন 2:30 বজাত ধৰক আমাৰ মিটিং আছে, আমি ইয়াত ডেট দিলোঁ, টাইম দিলোঁ, তাৰপিছত দিয়াৰ পিছত ঠিক তেনেকৈ এটা লিংক আহিব। সেই লিংকটো আমি শ্বেয়াৰ কৰি দিলে আমি সেইটোত পাই যাম। তাৰপিছত জইন মিটিঙত যদি আমি ক্লিক কৰোঁ, আমি যেতিয়া আইডিটো কোনোবাই আমাক মিটিঙৰ কাৰণে এটা লিংকটো দিব, তাত এটা মিটিং ID থাকে। সেই আইডিটো আমি ইয়াত দি দিলেও আমি ডাইৰেক্ট আহিব পাৰোঁ, বা আমি
ডাইৰেক্ট লিংকটোত ক্লিক কৰি পেলাই আমি মিটিঙত জইন হ'ব পাৰোঁ আমি আমাৰ চবতকৈ সহজ আমি লিংকটোত ক্লিক কৰি পেলাই ডাইৰেক্ট সময়মতে মিটিঙত জইন হৈ ল'লোঁ তো এইটোৱে আছিলে জুম এপত আমি কেনেকৈ মিটিং কৰিব পাৰোঁ আৰু জুম এপৰ থ্ৰুৱেদি কেনেকৈ আমি এটা ভাল কমিউনিটি কৰি আমি এখন ভাল মিটিং কৰিব পাৰোঁ তাৰপিছত বন্ধুসকল মই আৰু এটা কথা আমি ইয়াতে শ্বেয়াৰ কৰি দিওঁ যিটো আমাৰ হোৱাটছআপ গ্ৰুপত যে আমি মানুহ এড কৰোঁ সেইটো কিছুমানে নাজানে গতিকে মই সেইটো দেখুৱাই দিছোঁ হোৱাটছআপত আপুনি ক্লিক কৰিলে যিকোনো এটা গ্ৰুপ আমাৰ যিটো গ্ৰুপ লাগে সেই গ্ৰুপটোত আপুনি অ'পেন কৰি ল'লে আৰু গ্ৰুপটোত গৈ পেলাই আপুনি ওপৰত ক্লিক কৰি দিব এনেকৈ ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ওলাব এড পাৰ্টিচিপেণ্ট তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত কাক ছিলেক্ট কৰিব বিচাৰে যাকে ভৰাব বিচাৰে তাৰ নামটো তেনেকৈ ছিলেক্ট কৰি দিলে এনেকৈ ছিলেক্ট কৰি দিলে এনেকৈ ছিলেক্ট কৰি দিলে তাত গুচি যাব তাৰপিছত আমি এই ৰাইট চিনডালত ক্লিক কৰি দিলে সেই মানুহকেইটা আমাৰ গ্ৰুপটোত এড হৈ যাব এইটো এটা হৈছে আমাৰ হোৱাটছএপত কেনেকৈ এড কৰিব পাৰি তাৰপিছত আমি এটা আৰু ছিষ্টেমত এইকেইদিন কৈ আছোঁ কনফাৰেঞ্চ কলটো একো নহয় ধৰি লওক আমি এতিয়া কোনোবা এজনক কথা পাতিলোঁ ধৰি লওক চৰি মই মোৰ এজন দাদালৈ ফোন কৰি দিছোঁ তেখেতক মই ফোন কৰিলোঁ তেওঁলৈ ফোনটো লাগি আছে কনফাৰেঞ্চ কলত এটা কথা হয় আমি এজন মানুহে 5জন মানুহলৈ কথা পাতিব পাৰোঁ গতিকে আমি কনফাৰেঞ্চ কলৰ যোগেদিও আমি বহুত আনলিমিটেড মানুহৰ কথা পাতিব পাৰোঁ যদি এজন মানুহে 5জনকৈ লৈ পেলাই যদি আমি এটা গ্ৰুপ কৰি ভালকৈ কথা পাতোঁ ভালকৈ প্লেনিং কৰি তেতিয়াহ'লে আমি এই কনফাৰেঞ্চৰ থ্ৰুৱেদি বহুত ডাঙৰ মিটিং কৰিব পাৰোঁ চ' মই এতিয়া দেখাব পাৰোঁ যদি তেখেতে ফোনটো ৰিচিভ কৰে আপুনি লাইনত থাকক মই আপোনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ হা আপুনি মানে আমি এটা যেনেকৈ কনফাৰেঞ্চ যে পাতোঁ আমি কনফাৰেঞ্চ কল কেনেকৈ কৰোঁ সেইটো দেখাবৰ কাৰণে কৰি আছোঁ গতিকেতো মই আৰ্টিকলদাৰৰ লগত এতিয়া বৰ্তমান লাইনত আছোঁ এতিয়া মই আৰু এজনলৈ কাৰোবালৈ ফোন কৰিম তাৰ কাৰণে ফোন কৰিবলৈ হ'লে আমি এই চিনটোত ক্লিক কৰিলোঁ এই থ্ৰী ডটটোত ক্লিক কৰিলোঁ ক্লিক কৰি পাছত এড পাৰ্চনকৈ ফোনটো গৈছে তেওঁ কি হৈ আছে চাব পাৰ্চ মই ৰেকৰ্ডিং কৰি আছোঁ হা তোমাৰ কথাবিলাক তুমি এতিয়া আমাৰ পাৰ্চ এতিয়া আমাৰ লাইনত আহিছে এতিয়া আমি পাৰ্চৰ লগত আমি 3জন একলগ হৈ যাম তাৰ কাৰণে কি কৰিব লাগিব আমি আকৌ থ্ৰী ডটত ক্লিক কৰিম মাৰ্চ কল থাকে মাৰ্চ কলত ক্লিক কৰিলোঁ মাৰ্চ কলত ক্লিক কৰাৰ লগে লগে আমি গোটেইকেইজন এক হৈ যাম এতিয়া আমি গোটেইকেইজন কনফাৰেঞ্চ হৈ গ'লোঁ এতিয়া পাৰ্চ আতিকুল্লা গতিকে আমাৰ এইটো এনেকৈ কনফাৰেঞ্চ হৈ যায় আৰু আমি নিজে কনফাৰেঞ্চটো চাবৰ কাৰণে গোটেই আতিকুল্লা আছে পাৰ্চ আছে তেনেকৈ আমি এজনে 5জন মানুহক ল'ব পাৰিম নিজক বাদ দি গতিকে আমি এনেকৈও এটা কনফাৰেঞ্চ কল কৰিব পাৰোঁ গতিকে ঠিক আছে থেংক ইউ গতিকে এনেকৈ আমি কনফাৰেঞ্চ কৰিব পাৰোঁ তো এইখিনিয়ে আজিলৈ থেংক ইউ